welcome back to my YouTube channel. আৰু মই এতিয়া ফুৰিব যাব ওলাইছো পূজা বুলি আপাহঁতৰ ঘৰৰ পৰা অলপ ফুৰি আহো ভাবিছো আৰু তালৈ গৈ আপোনালোকক জেগাবোৰ দেখুৱাম কেনেকুৱা কি এতিয়া মই ওলাই যাব লৈছো তো আপোনালোকে ভিডিওটো চাই থাকক এয়া ইফালে বা আহিয়ে মাছ ফ্ৰাই কৰাত লাগিছে ইফালে মাছ ফ্ৰাই কৰি আছে আৰু ইফালে ভণ্টি বহি আছে ইয়াত এতিয়া মাংস কাটি থকা হৈছে এয়া মাংস কাটি আছে হাঁহৰ মাংস আজি হাঁহৰ মাংসৰে ভাত খোৱা হ'ব আপাই বেলেগ কিবা এটা কাম কৰি আছে হেতু কাৰণে বা আৰু মই চাহ বনাব লৈছো সবৰ কাৰণে তো মই বনাই লওঁ সবকে চাহ দিয়া হৈ গ'ল এতিয়া মই চাহকাপ খাব লৈছো তো মই চাহকাপ খাই লওঁ আৰু আপোনালোকে ভিডিওটো চাই থাকক এলে হাঁহৰ মাংস বনাই থকা হৈছে আৰু লগত কোমোৰা দিয়া হ'ব কোমোৰা আলু কাটি থোৱা আছে এফালে কোমোৰা আলু কাটি থৈ দিছে জুইতে বনোৱা হৈছে কাৰণ জুইত বনোৱাৰ সোৱাদটো বেলেগ কাৰণে আৰু এফালে এতিয়া হাঁহৰ পেটু জলকীয়া ভাজি বনাব তো ভাজি আছে এতিয়া এইখিনি ইয়াত এতিয়া এনেকৈ সান্দহ অলপ দি দিয়া হৈছে এনেকৈ সান্দহ দি দিলে মানে খাবলৈ বেছি টেষ্টি লাগে সেইটো কাৰণে অলপ ছটিয়াই দিছে মাংসখিনিত এফালে এতিয়া কোমোৰা আলু দি দিয়া হৈছে এইখিনি সিজিবলৈ অলপ টাইম লাগিব এজনী আমাৰ দাদাহঁতৰ ঘৰৰ মেকুৰীজনী গৰমত কি ধুনীয়াকৈ শুই আছে চাওকচোন আৰু কিমান আৰাম দিয়া হৈছে পৰিয়ে যাব এতিয়া টোপনিত আৰু এইফালে এতিয়া জলকীয়া ভাজিকণ ৰেডি হৈ গ'ল খাবলৈ হৈ গ'ল আৰু অকণমান ঠাণ্ডা হ'ব লাগিব বহুত গৰম হৈ আছে মাংসখিনি হোৱাই নাই আৰু জুইকুৰা দেখিছেনে কিমান ধুনীয়াকৈ জ্বলি আছে কিন্তু গৰমত এনেকুৱা জুইত খানা বনাবলৈ বহুত কষ্ট লাগে এয়া মাংস ৰেডি হৈ গ'ল আৰু দেখিবলৈও ধুনীয়া লাগিছে আৰু এনেও হাঁহে কোমোৰাই বনালে খাবলৈও বহুত টেষ্টি হয় তাতে হাঁহ মাংস মোৰ ফেভৰেট মাংস হয় তো দেখি খাওঁৱে লাগিছে এতিয়া ভাত লাহেকৈ বাঢ়িব আৰু খাবৰ কাৰণে এতিয়া আমি ভাত খাব লৈছো এয়া ভাত বাঢ়ি দিছে আৰু তো আমি ভাতটো খাই লওঁ আৰু আপোনালোকে ভিডিওটো চাই থাকক
ফ্ৰেণ্ড আমি ভাত খাই বৈ এতিয়া বৰ্তাহঁতৰ ঘৰলৈ বুলি ওলাই আহিছোঁ তো এয়া আৰু বেছি দূৰ নাই পালোহি গৈ আছোঁ পথাৰৰ মাজে মাজে দেখিছেনে কিমান ধুনীয়া সেউজীয়া হৈ আছে গোটেই পথাৰখন ফ্ৰেণ্ড এয়া চাওকচোন শহাপহু বৰ্তাহঁতৰ ঘৰত আছে ঘাঁহ খাই আছে এতিয়া ইমান মৰম লাগিছে ন ফ্ৰেণ্ড এতিয়া আমি বৰ্তাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ এতিয়া আকৌ আপাহঁতৰ ঘৰত গৈ অলপ টাইম বহিম আৰাম কৰিম তাৰপিছত ঘৰলৈ ওলাই যাব লাগিব আৰু এইটো হৈছে দাদাহঁতৰ ঘৰৰ গাহৰি গঁৰাল এয়া গাহৰিজনী শুই আছে এতিয়া আৰু গাহৰি গঁৰালটো দেখিছেনে কিমান ধুনীয়া চফা কৰি থৈছে লগতে গাহৰিজনী গাও ধুৱায় আৰু চফাকৈ থ'লে ভাল এতিয়া আমি দাদাহঁতৰ বাৰীখনলৈ আহিছোঁ দাদাৰ কিবা কাম আছিলে কিবা নিবলৈ আহিছে তো সেইকাৰণে আমিও অকণমান ওলাই আহিলোঁ এয়া বাৰীত কুঁহিয়াও আছে দাদাক এডাল কাটি দিবলৈ কৈছোঁ ঘৰলৈ লৈ যাব লাগিব খাবৰ কাৰণে আৰু গৰমত কুঁহিয়াৰ খাবলৈ ভাল সেইটো কাৰণে লৈ যাওঁ আৰু এয়া এতিয়া আমি ৰবাব টেঙা খাম বৰ্তাহঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে পাৰি লৈ আহিছিলোঁ এতিয়া এয়া আপাহঁতৰ ঘৰত কাটি আছে ফ্ৰেণ্ড এতিয়া আমি ঘৰলৈ যাব লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ আপোনালোকক নতুন ভিডিঅ'ত লগ পাম আৰু ভিডিঅ'টোত কিবা ভুলো হ'ব পাৰে সেয়া আপোনালোকে জনাব লগতে আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ এণ্ড বাই বাই